নমস্কাৰ, মই হেমন্ত দাস। আপোনালোকৰ ওচৰত আন সোমবাৰকেইটাৰ দৰে এই সোমবাৰেও মোৰ আন এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আৰু মোৰ আজিৰ কবিতাটিৰ শিৰোনাম হৈছে নিৰ্বাচনী মিঠাই আৰু শাসনৰ বাগজৰী। নিৰ্বাচনী বতৰত নেতা উঠে হেলিকপ্টাৰত কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ। শাসক বিৰোধী দুয়োপক্ষই কৰিছে প্ৰকাশ ভিন্ন ভিন্ন নিৰ্বাচনী ইস্তাহাৰ। লক্ষ্য সকলোৰে এটাই, কেনেদৰে ল'ব পাৰি ৰাজকাৰ্যৰ শাসনভাৰ। কোনোৱে দিছে ৰাইজক টপ ৰসগোল্লাৰ আৰু কোনোৱে দিছে লালমোহনৰ। 5 বছৰৰ বাবে কেনেদৰে ল'ব পাৰি সোৱাদ মলাই চমচমৰ। শাসক বিৰোধী কোনো থকা নাই হাতত হাত ধৰি, লক্ষ্য মাথোন এটাই, কিদৰে ল'ব পাৰি শাসনৰ বাগজৰী। ধন্যবাদ। আশা কৰোঁ মোৰ এই কবিতাটি আপোনালোকে ভাল পাব আৰু মোক কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব। সেয়েহে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আকৌ সকলোকে আজি সন্ধিয়াৰ শুভেচ্ছা জনালোঁ।